পাৰ পিচ কিমান থাকে? এইটো 9 টকা 20 পইচা পৰে আমাৰ 9 টকা 20 পইচা ফেক্টৰী প্ৰাইচ, বাকী ডেলিভাৰী চাৰ্জটো থাকিব বাৰু। হেল্ল' এভৰিৱান, ৱেলকাম টু ময়ূৰ ব্লগছ। আশা কৰোঁ সকলো ভালে কুশলে আছে, মই ভালে আছোঁ। আৰু মোৰ লগত মিনাজ আছে, সেইপিনে ধীৰাজ আছে। তো আজি মই গৈ আছোঁ ডিমুত। এখন দোকান অপেনিং কৰিব মাতিছে, আজি গ্ৰেণ্ড অপেনিং আছে। দোকানখনৰ নাম হৈছে ইকো ডেকৰ। বতৰটো খুব ডাৱৰীয়া আজি, মানে বৰষুণ পৰি আছে চিপ চিপকৈ। আৰু যিহেতু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, ভাবিলোঁ আজি এটা ধুনীয়াকৈ ভ্লগ বনাই দিওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। কি হয় ধুনীয়াকৈ মিনাজে দেখা দিব, ধীৰাজ লগত আছে বাৰু। আৰু দেৰি নকৰোঁ, ফোন কৰি আছে। 4টা বজাত টাইম আছিল, এতিয়াতো 5টা বাজে লাহেকৈ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো দেখা পাইছে আপোনালোকে কি সুন্দৰ নেচাৰেল পৰিৱেশ। আচলতে গাঁৱত থকাৰ সুকীয়া মাদকতা এইবোৰে, চাৰিওপিনে কেৱল সেউজীয়া সেউজীয়া। যিহেতু ধানবিলাক ৰোৱা শেষ হৈছে প্ৰায়, আৰু কিছুমানে ৰুই আছে বাৰু। একদম কি ক'ব আৰু, একদম সেউজীয়া, কেৱল সেউজীয়া, মজা। তো গাইজ গৈ আছোঁ আমি ডিমুলৈ, আৰু বতৰটো খুব বেয়া, মানে বৰষুণ পৰি আছে। যা নহওক, যাই ভাল লাগিছে, এনেকুৱা বতৰটো ভাল লাগিছে, যিটো গৰম আছিলে এইকেইদিন। মই আছো তোমাৰে দুচকুৰে পাহিতে চাৰুৱা দুচকু জপা বাতৰিয়া বতাহে উৰি আহি ক'লে যে। তো গাইজ এতিয়া আমি পাই গ'লোঁ ডিমু চক। আগতে দেখুৱাই দিয়া, এইটোহে হ'ল আমাৰ ডিমুৰ চক। তো আৰু পামেই আৰু এইবাৰ যাবলৈকে আমি ৰাইট চাইড যাব লাগিব নেকি? তেলডিপুৰ ওচৰত তো এইখনে হয় ইকো ডেকৰ। বেলুন চেলুন পূৰা ৰাখি আছে। তো পাই গ'লোঁ এতিয়া আমি ইকো ডেকৰ। দেখুৱাই দিয়া পিনে তাত থওঁ নেকি পেট্ৰল পাম্পত? পেট্ৰল পাম্পত থৈ আহক। এটা আশা কৰিম ইকো ডেকৰ জিলিকি থাকক, তাই কামনা কৰিছোঁ। আৰু সকলোৱে আহক, প্ৰতিষ্ঠানটো আগলৈ আগুৱাই যাওক, তাই কামনা কৰিছোঁ। তো ইকো ডেকৰ অপেনিং হৈ গ'ল খুব সুন্দৰকৈ, আৰু সঁচাকৈ বহুত বেছিয়ে ভাল লাগিল। এইফালে আমাৰ আব্দুল দা আছে আৰু মৃদুল দা আছে। আচলতে মানিব লাগিব, ইমান এটা অঞ্চলত ইমান এখন ভাল দোকান দিলে ৰাইজৰ সুবিধাৰ্থে বুলি ক'ব লাগিব ন, ক'ব গ'লে। আৰু চিন্তাটো খুব মানে প্ৰশংসনীয়। আৰু যিখিনি ইয়াত মেটেৰিয়েলছ ৰাখিছে, মই আহি চালোঁ, খুব ভাল ভাল মেটেৰিয়েলছ। আব্দুল দা, চিন্তা কেনেকৈ মনত ৰাখিছে যে ইয়াত এখন এনেকুৱা দোকান দিয়ে? চিন্তা মানে কেনেকৈ আহিল, আমি অলৰেডি ব্যৱসায় চলাই আছিলোঁ, আমাৰ ব্ৰিক্স ফেক্টৰী আছে। তাৰপিছত যেতিয়া মানে মানুহবিলাক আমাৰ ঘৰৰ পৰা ব্ৰিক্স ল'ব আহে আমাৰ ইণ্ডাষ্ট্ৰিৰ পৰা, ব্ৰিক্স ফেক্টৰী আছে আমাৰ অলৰেডি। তেখেতসকলে বিচাৰে যে চিলিং ক'ত পায়, হেৰি ক'ত পায়, ইয়াতে দেখোন মানে ভাল দোকান নাই, ভাল দোকান নাই। তাৰমানে তেনেকৈ চিন্তাটো আহিল যে তাত মানে ইয়াৰ মেক্সিমাম বা ৰঙিয়া বা গুৱাহাটীৰ পৰা আহে এইবিলাক বস্তু। তেনেকৈ চিন্তাটো আহিল আৰু যে এনেকুৱা এখন হেৰি আমাৰ ইয়াতো লাগে বা ৰাইজৰো দৰকাৰ। মৃদুল দা, যদি মানে মোৰ ভিতৰতো বহুতেই চাই আছে, বহুত দূৰৰ পৰা চাই, যদি বাহিৰৰ পৰা লখিমপুৰ, ধেমাজি যদি কণ্টেক্ট কৰে, কেনেকৈ তেওঁ ব্যৱস্থা কৰে? কিবা ডেলিভাৰী কিবা চিষ্টেম আছে আপোনাৰ? ধৰ মানে লখিমপুৰৰ পৰা ধেমাজি সিফালে হ'লে অলপ অসুবিধা হয়, তথাপিতো যদি বাজেট মিলি যায়, দিব বাজেট মিলি গ'লে দি দিব পাৰি। যাব পৰা যায় ন। সপোনৰ এখনি চহৰ সাজিমে হিয়াতে তোমাৰ
আবেগৰ এখনি সাগৰ খিচিমে হাঁহিতে তোমাৰ মই দেখা পাইছে খুব সুন্দৰকৈ এইবিলাক ৰাখি দিছে Wallpaper. এইটো ৱালপেপাৰ ন হয় ৱালপেপাৰ ইয়াত মানে যদি কাষ্টমাৰ যদি কিবা অনলাইন ৱালপেপাৰ এনেকুৱা ইয়াত থাকে ন এইটো কেটেলগ আছে আমাৰ কেটেলগ চাই চিলেক্ট কৰিব মানে কাষ্টমাৰে বহুত ধুনীয়া ধুনীয়া ৱালপেপাৰ আছে আপোনাৰ ৱালপেপাৰ এইবিলাক আমি মানে একদম ফিটিং চব কৰি দিওঁ এভেইলেবল আছে নে এইবিলাক এভেইলেবল আছে চব এভেইলেবল আছে এইবিলাক মানে পেইণ্টিং কৰাতকৈ খুব ভাল হয় আৰু আচ্ছা খুব ভাল হয় ন আৰু এইটো এইবিলাক আমাৰ PVC পেনেল ৱালত লগাব পাৰি আৰু চিলিঙতো এইবিলাক লগাব পাৰি তাৰমানে এইটো আমি ৱালত লগাইছোঁ চিলিঙত এইবিলাক লগাইছোঁ এইবিলাক চব PVC হয় চাগে ন হয় PVC হয় এইবিলাক PVC হয় এইটো ভাল লাগিছে এইটো PVC হয় হয় PVC হয় PVC মেটেৰিয়েল আমি প্লাষ্টিক মেটেৰিয়েল হয় এইবিলাক মানে বেয়া নহয় এইবিলাক বেয়া নহয় বা ডিছকালাৰ হোৱা এইটো এইবিলাক মানে কিটচেনৰ আইটেম হয় কিটচেনৰ আইটেম হয় মই কিটচেনটো দেখাই লৈছোঁ এইটো আমাৰ হয় ৰেগুলাৰ কিটচেনৰ এইবিলাক এনেকৈ মানে হেৰি থাকিব ধুনীয়া ইয়াক ৰেক লগাই দিয়া হ'ব ৰেক থকা হ'ব ৰেক লাগিলে ৰেক দিয়া হ'ব বা এনেকুৱা মানে খোলা থাকিলে খোলা থাকিব এইবিলাক দৰ্জা এনেকৈ মানে ধুনীয়াকৈ মানে অটো হেৰি লগাই আছে হয় এইবিলাক কিটচেনৰ বাস্কেট হয় আমাৰ এইবিলাক মানে যিবিলাক কোৱালিটি ভালেই নহয় এইবিলাক একদম ধুনীয়া কোৱালিটি মামৰ নালাগে এইবিলাক মানে ষ্টিলৰ হয় এইবিলাক এইবিলাকত মানে প্ৰাইচবিলাক বহুত হেভি হ'ব নেকি মানে যদি কিছুমান নৰ্মেল মানুহে কিনিব বিচাৰে মানে জেনুইন হ'ব ন জেনুইন হ'ব জেনুইন প্ৰাইচ হ'ব এইবিলাক মানে বহুত মানে মানে সকলোৱে ল'ব পৰাকৈ মানে ইয়াতে বেলেগে কৰা নাই বুলি আমি ইয়াত মনোপলি কৰিম তেনেকুৱা নহয় আৰু আচ্ছা মানে পইচাক লৈ নহয় মানে বস্তুটো তেনেকুৱা আৰু এইবিলাক মানে আপোনাৰ প্লেট থ'বৰ কাৰণে থ'ব পৰা। বাস্কেট হয় এইবিলাক চব PVC হৈছে ন হয় PVC হয় এইবিলাক এইফালে আছে ফাইবাৰ চিমেণ্ট বোৰ্ড বুলি কয় আচ্ছা ফাইবাৰ চিমেণ্ট বোৰ্ড এইবিলাক মানে চিমেণ্ট লগোৱা হয় এতিয়া মই আপোনাক এটা কথা সুধি দিওঁ বহুতে কয় যে ফল চিলিংটো যিমান ভাল সিমান বেয়া বুলি কয় না বেয়াটো নহয় এইটো বেয়া হ'ব লাগে যদি মানে একদম ল' কোৱালিটিৰ বস্তু ইউজ কৰে তেতিয়া হয়তো আপোনাৰ 4-5 বছৰ পিছত বেয়া হ'ব পাৰে সেইটো আৰু মানে মানে বেয়া কোৱালিটি বেছিছ থাকে ন বস্তু আজিকালিতো মেক্সিমাম এইটোৱে চিলিং লগাই তাৰমানে ফলেই লগায়। আইদাৰে এইটো লগাব এইটো অকণমান কম প্ৰাইজত আহি যায় আৰু চিলিংটোৰ অকণমান মানে হাই প্ৰাইজত আহি যায় ফল চিলিংটো এইবিলাক PVC মেটেৰিয়েল বা সেইবিলাক বেয়া নহয় এইটো ডিজাইন আপোনালোকৰে চাগে ন আপোনালোকৰ আপুনি বাৰু এড্ৰেছটো ভালকৈ কৈ দিয়ক মানে মেজ যদি কোনোবা দূৰৰ পৰা আহে ক'ত কেনেকৈ আহিব এইটো আমাৰ মানে ডিমু দুবক চাৰিআলি হয় মানে ৰঙিয়াৰ পৰা আমাৰ হেৰি এইফালে আপোনাৰ 15-20 কিলোমিটাৰমান হ'ব ডিমু দুবক চাৰিআলি বুলি ক'লে গম পাব আৰু পেট্ৰল পাম্পৰ ওচৰতে ন নিয়াৰ পেট্ৰল পাম্প আপোনাৰ যিটো মানে সুবিধা মানে চিনাকি এটা ভাল সুবিধা হৈছে হয় হয় পেট্ৰল পাম্পৰ একদম নিয়াৰ বাই এইটো আমাৰ ব্ৰিক্স হয় CC চিমেণ্ট কংক্ৰিট ব্ৰিক্স বুলি কয় আচ্ছা এইটো ফেক্টৰীটো আমাৰ অলপ দূৰত আছে এইটো ইয়াত আহিলে ইয়াত বিচাৰিলেও পাই যাব কোৱালিটি ভালেই ন কোৱালিটি বহুত ধুনীয়া কোৱালিটি হয় আৰু মানে এইটো সাধাৰণ ৰাইজৰ কাৰণে খুব ভাল হয় কি আমাৰ এতিয়া ৰঙা ইটাৰ দামটো বহুত হাই হয় এইটো কিমান থাকে পাৰ পিচ কিমান থাকে এইটো 9 টকা 20 পইচা পৰে আমাৰ 9 টকা 20 পইচা ফেক্টৰী প্ৰাইচ বাকী ডেলিভাৰী চাৰ্জটো থাকিব বাৰু এইটো তাৰমানে আপোনাৰ মানে এতিয়া মানে সাধাৰণ ৰাইজৰ কাৰণে এইটোৱে খুব ভাল দাম কম কোৱালিটি বহুত ভাল আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু ৰাইজো বহুতখিনি ৰাইজে আহিছে দেখা পাইছোঁ গেডাৰিং হৈ আছে ওচৰতে পেট্ৰল পাম্পৰ ওচৰতে দোকানখন আছে আপোনালোকে আহিব চ' গাইজ এতিয়া আমাৰ গোটেই কামবিলাক শেষ হ'ল এইপিনে আমাৰ মৃদুল দা আছে আব্দুল দা আছে বহুত বেছি ভাল লাগিল ইয়াত আহি পিনে আৰু শেষত কিবা এটা কৈ দিয়ক কি ক'ব সকলোকে ইয়াত আমন্ত্ৰণ জনালোঁ মানে ঘৰৰ যিকোনো ইণ্টেৰিয়ৰৰ কাম হ'লে ইয়াত আহিলে হ'ল সকলো আহক আৰু মই মানে এড্ৰেছটো এবাৰ কৈ দিছোঁ আপোনাৰ নিয়াৰ পেট্ৰল পাম্প যিটো আপোনাৰ ডিমুট বক্স চাৰিআলি চেঁচা লাইনত যিটো পেট্ৰল পাম্প আছে পেট্ৰল পাম্প এটাই আছে বাৰু ইয়াতে তাৰ ওচৰতে ডাঙৰকৈ লিখা আছে ইকো ডেকৰ আহিব আৰু খুব সুন্দৰকৈ দোকান সজাই তুলিছে দেখা পাইছে আপোনাৰ ওপৰত ফল চিলিং লাগি আছে এনেকুৱা ডিজাইন আপোনালোকৰ ৰুমতো লগাব পাৰিব ন নিশ্চয় তো সকলোৱে আহক ইয়াৰ এটা অংশীদাৰ হওক তাই কামনা কৰিছোঁ থেংক ইউ তুমি মোৰে যে তো গাইজ অপেনিং হৈ গ'ল এতিয়া আমাৰ পেটটো পূজা কৰিব লাগে গাড়ীখন একদম পূৰা জিকি আছে মানুহ জিকা নাই বাৰু তাত পেটটো পূজা কৰি দেখুৱাইছোঁ আপোনালোকক তো গাইজ বৰষুণো দি আছে মনে আজি পাখি মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণি